Kina Hamuru, dari Lembua, Yakni MCL, Rero Nanti Hari Kita, Nagati, Dewan Dinding Dinding, Laiku Angga Mukhodutna Haya, Amar Logote Upusted Hugo Padise Aro, Amar Mohila Haka, Hakaran Hompadita, Murtida Begon Dawariane, Aro বহুত আমার নেতৃবর্গ ইয়াতে উপস্থিত আছে সকলের নাম ললে হয়তো দীঘলীয়া হ'ব তো আমি অলপ ডিসিপ্লিনেৰে যাম দুটা লাইনত যাম এটা লাইন যেতিয়া কৰি লোক লাগি গাই নাচি নিজৰ মোবাইল লাইটটো অন কৰি সকলোৱে মোবাইল লাইটটো অন কৰিব লাগিব নিজৰ নিজৰ মোবাইলৰ লাইটটো অন কৰি পেলাই আমি ক্ৰছ কৰি যাই থাকিম তো আমাৰ দলৰ মুৰব্বী আৰু বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ছাৰ কণ্টেক্ট হিচাপে ইয়াত উপস্থিত হ'ব আপোনালোকে অলপ ধৈৰ্য ধৰক আমাৰ গানটো চলি থাকিব সকলোৱে নাচি ফূৰ্তিৰে আমাৰ বড়োলেণ্ড অঞ্চলত যে শান্তি ঘূৰি আহিল 5 বছৰ কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই কোনো বেয়া পৰিৱেশ হোৱা নাই এইটোৱে উদযাপন কৰি পেলাই আমি আজি সমন্বয়ৰ শোভাযাত্ৰা উলিয়াইছোঁ আৰু সমাজক এটা মেছেজ দিব বিচাৰিছোঁ আমি যিমান জাতি জনগোষ্ঠী আছোঁ বড়োলেণ্ড অঞ্চলত যিমান আমি ধৰ্মাৱলম্বী মানুহ আছোঁ আমি একতাৰে আছোঁ ইয়াতে আমি সকলোৱে সমন্বয়ৰ ক্ষেত্ৰত পৰিগণিত কৰিছোঁ বড়োলেণ্ড অঞ্চলটো গতিকে আজি এই শোভাযাত্ৰাৰ দ্বাৰাই আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তি আমাৰ বড়োলেণ্ড অঞ্চলতে শান্তি সম্প্ৰীতি সমন্বয় ৰাখি পেলাই আমি সদায় চিৰজীৱনে ইয়াতে বসবাস কৰি যাম এইটো মেছেজ দিবলৈ আজি এই খংচিখিনিহান চিন্তা কৰিব লাগে जोंनि गसाइगाव याखै एमएलए जोंनि जियान बसुमतारी सार बेखौनो सोलिनो जेनेरेटरनि लाइटआ मावफायो आङो माबा नै बक्सआव एसे होखांला मावो আজি আমাৰ গসাইগাঁও জিলা অন্তৰ্গত 5খন বছৰ ধৰ্ম আমাৰ কৰ্মকৰ্তাক লৈ আমি আজি শান্তি সম্প্ৰীতি তথা বিটিআৰত আমি উন্নয়নৰ যিটো কাম কৰিব পাৰিছোঁ তাতে আমি চবেই গৌৰৱান্বিত এইটো লৈ আমি শোভাযাত্ৰা যাত্ৰা ফলপ্ৰসূতে আমি আৰম্ভ কৰিম আৰু এই সন্ধিখনত উপস্থিত হ'ব পাৰিছে আমাৰ কেন্দ্ৰীয় সমিতি সংগঠন সাধাৰণ সম্পাদক শ্ৰীযুত ৰাজকুমাৰ নাথে ডাঙৰীয়া আমাৰ বিটিআৰ ইউনিয়ন শ্ৰীযুত উত্তম পাহাৰী ডাঙৰীয়া আমাৰ বিটিআৰৰ প্ৰাক্তন নিয়ন্ত্ৰক বৰ্তমান এমচিএলএ শ্ৰীযুত গৌৰৱ ৰাজবিহাৰী ডাঙৰীয়া ইয়াতে উপস্থিত হ'ব পাৰিছে আমাৰ কেন্দ্ৰীয় মহিলা শাখাৰ সন্মানীয় সাধাৰণ সম্পাদিকা মৰ্তুজা বেগম ডাঙৰীয়ানী ইয়াতে উপস্থিত হ'ব পাৰিছে আমাৰ কেন্দ্ৰীয় সমিতিৰ বিভিন্ন পদবী তথা আমাৰ নেতৃবৃন্দসকল আমাৰ ডিষ্ট্ৰিক্ট কমিটি তথা আমাৰ নেতৃবৃন্দসকল আমাৰ ব্লকৰ আমাৰ প্ৰাইমাৰী আমাৰ বিচিডিচি আমাৰ পিচিচি আৰু লগতে আমাৰ বুথ কমিটি তথা আমাৰ সবে কৰ্মকৰ্তাসকল বৈঠকমতে আপোনাসকলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমাৰ সন্মানীয় বিটিআৰ চিফ আহি উপস্থিত হ'বহি 10 মিনিট মানতে উপস্থিত হ'বহি ইতিমধ্যে কিছুগাঁও পাৰ হৈ আহিছে গতিকে আমাৰ সন্মানীয় চিফ অহাৰ পিছতে আমাৰ শোভাযাত্ৰা এটি আৰম্ভ কৰা হ'ব নিশ্চয়কৈ আমি চলি জানো মোটামুটি এই সরকারিতা বছর আমার সন্মানীয় বিধায়ক প্রধান প্রমোদ নেতৃত্বত সরকারখানে আমি যি রাজ্য প্রতিযোগী দিছিল যে আমার অঞ্চলত আমার বিটিআর শান্তি আমি করে আমি যি প্রতিযোগিত অধিকারীত বাস্তবত পরিণত হয়েছে গতিকে ইয়াৰ যোগেদি আমি রাজ্যত আকৌ এটা মেছেজ দিব বিচাৰিছোঁ চাওক আমি শান্তিৰ কাৰণে একতাৰ কাৰণে উন্নয়নৰ কাৰণে আমি এই
এখনো আমি যাত্রা করানোর একটি যাত্রা আমি বা পদযাত্রা আমি রয়েছি আর একটু জায়গায় নিশ্চয় লাইনে গম্পাই যাবো যে হরতাল থেকে যে সুযোগ ধরে আমার সরকার করে রাইজে আমি ভারত কাছে বলে যেতে পারছি গতিকে যেহেতু আমার প্রত্যেক জনে আমার দলের কর্ম হয় আমার দলের কর্মকর্তা গতিকে ইয়া জীবন আছে আমার দলের সৈনিক আপনাকে হয় আগন্ত সময় আমার দলের যে সিদ্ধান্ত হবে নিশ্চয় আপনাদের সবে গুরুত্ব হওয়া পারে এইটা আমার নিজেদের কর্মের কাম বলে হবে প্রত্যেকে কাম করে যাবে মোদীও ব্যক্তিকে দিতে পারবে না কারণ ইতিমধ্যে শীতকালে করে রহি এবং আমার হামনামে শীত জানুয়ারি আমার আগে এই হওয়া যাত্রার ভিতরে বিগলিয়া ব্যক্তিটা দিয়ে আমার গুরুত্বপূর্ণ কথাটা করে দিব তার কারণে ইয়াত উপস্থিত হওয়া আমার প্রত্যেক আমার কর্মকর্তা সকলে কর্মী সকলে ধন্যবাদ জ্ঞাপন করেছে যে সময় আন্দোলনের প্রধানমন্ত্রী অক্সিজেন জঙ্গলে গোসাইগাঁও জিল্লার সিংহ থানায় মন্বা গুয়াহাটি ইসলাম নিরানন্দ নিরানন্দ লড়াই এবং গোসাইগাঁও শহরের মানুষের জঙ্গলের আরো প্রত্যেকটি নেই জঙ্গলকে বলা সংঘর্ষ আরো নিজের জঙ্গল মেসেজ না দিকে তাহলে যে সমাধান সরকার হিসাবে মাঙ্গা সুযোগ পড়ে জীবন লাগানো রাখালে যে বাচ্চা বলছেন রাজ্য পড়ে প্রতিশ্রুতি এরকম এরকম বাচ্চা এরকম সরকার পড়ে গেলে অঞ্চলের দুজন থাকতে গেলে অন্যায়ের আলোচিত আর বলিনি সবসময় জায়গা অন্তত আমি কারণে এই সবাই জনগণের জন্য যেমন সরল নতুন থাকতে পারবো চিন্তা হারায় লোকের দিয়ে যেন বিনা কোম্পানি অনলাইন দিঘা সেটার জন্য নতুন জাতি নিয়ে চলে গেল চিন্তা হারায় আরো যেন ইসলাম নিয়ে ইসলাম যেমন কানে আগে মাওনাঙ্গো রাষ্ট্র মাওনা হাজার গেল যেমন বেড়ান তাকে মাওনা হারায় আগে মাওনা হারায় যেমন মাথা মনে সংসারে সেটি কারণে রাজ্যের বলে জেনে জেনে সাহেব জেনে সরকারের সাহেব তিনি অন্যায় অনুষ্ঠানে আইন কথা গেছে মিনি থাকে অনবরত করে জেনে যে আমরা শুনাই যেমন জগৎ আবুতি আর কিছু ছিল এবং কারণে যাবে সেই আগে আবুতি को डिसिप्लिन को नजर रखना मोजाने जन्मे একটা প্রণয় ভালো লাগে যাতে যা কোনটা হবে দেখো আমরা বলি को কলম গলে যাবে এই কিনেতে মই এটা অনুরোধ করতে বিচারিছো আজ এই পদযাত্রা বর্তমানে আমি শৃঙ্খলা ভক্ত হবে আমি যারা মানে আমি ডিসিপ্লিন হবে আমার এই পদযাত্রা তো আমার সম্পূর্ণ মনোযোগে আমি চলে মানি চলিব লাগিব যাতে আমার দলের যেটা শৃঙ্খলা আমার যেটা নীতি আদর্শ এইটো যাতে আমার এই পদযাত্রা যোগে দিয়ে ফুটি ওঠে গতিকে আপনারা আকৌ এবার ধন্যবাদ জ্ঞাপন করি মঞ্চুর বক্তব্য দেওয়ার জন্য ধন্যবাদ সকলকে আমার মাননীয় অন্যান্য মহোদয় আন্তরিক ধন্যবাদ থাকিল আমার লগত আজি বহুত আমার ইউপিপিএল নেতৃবৃন্দ ইয়াতে উপস্থিত হ'ব পাৰিছে আমাৰ দলৰ নেতা ইয়াতে উপস্থিত হৈছে লক্ষ্মীদৌল ইছলাম তেখেতৰ উপস্থিত হৈছে আমাৰ অফিচি কেন্দ্ৰৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ অশোক চেত্ৰী ডাঙৰীয়া উপস্থিত হৈছে আমার দলের সেক্রেটারি আমার ডিভিশন উপাধ্যায় ডাঙৰীয়া ইয়াতে উপস্থিত হ'ব পাৰিছে আমার লগত বহুত ইউপিপিএলৰ আমাৰ নেতৃবৃন্দ ইয়াতে উপস্থিত হৈছে সকলোকে এতিয়া মই নাম উল্লেখ কৰি ইয়াতে পোৱাটো অলপ মানে অসুবিধা হৈছে আপোনালোকে বেয়া নাপাব তো কথাই অনুৰোধ যেহেতু চিকিৎসাত আহিবই অলপ পিছতে উপস্থিত হ'ব আমি অলপ মানে ইউপিপিএলৰ যে গান এই গানটো বজাই অলপ প্ৰস্তুত কৰিম তাৰপিছত আমি শৃংখলাবদ্ধভাৱে লাইনত দুইটা লাইনত অলপ দূৰে থাকি পেলাই আমি লাইনত কষ্টটো গাই থাকি একদম ভালকৈ আমি গাই থাকি মাজে মাজে পানী ৰখা হৈছে তাৰপিছত গাই শেষ হোৱাৰ পিছত আমাৰ মানে বুট চিন্তাই ৰখা হৈছে বুট
স্বয়ংপরিব আপনাদেরকে কাঁচা বুট আরামকে তাকে রাখা হয়েছে আমার ভলান্টিয়ারদের রাখিছে হ্যাঁ পাওয়ার বুস্টার আমার শরীরের গ্লোবাল কোঅর্ডিনেটর জাহাজে থেকে পাওয়ার বুস্টার তাকে রাখা হয়েছে বলি গতিকে আপোনালোকে অলৰেডি লাইনত থিয় হৈ যাওক সকলোৱে লাইনত থিয় হওক জম্প নকৰিব আমাৰ নিউজৰ ভলান্টিয়াৰসকলক অনুৰোধ কৰিছোঁ আপোনালোকে লাইন কৰি দিয়ক সকলোকে নিজৰ নিজৰ সমষ্টি শ্ৰীৰামপুৰ সমষ্টি জমিদাৰ সমষ্টি চৰাইজিং সমষ্টি সচিবৰ সমষ্টি আৰু ধুমা সমষ্টি পাঁচটা সমষ্টি আপোনালোকে নিজৰ নিজৰ দায়িত্বটো লওক সকলোৱে যাতে ৰেলীত অংশগ্ৰহণ কৰে কোনেও যাতে ভৰ্তি নাযায় আৰু যাতে জম্প নকৰে আমাৰ স্পীকাৰ আৰু আমাৰ নেতৃবৃন্দ আমাৰ ধীৰেন ডাঙৰীয়া আমাৰ ৰেলেনে ডাঙৰীয়া এমচিএলে ডাঙৰীয়া সকলোৱে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু তাত উপস্থিত হৈছে আমাৰ দলৰ জ্যেষ্ঠ নেতা হেমেন্দ্ৰনাথ ব্ৰহ্মচাৰ তেখেতে ইয়াতে উপস্থিত হৈছে তো আমি আমাৰ নেতৃবৰ্গ ইয়াতে উপস্থিত হোৱাৰ কাৰণে সকলোৱে জোৰদাৰ একবাৰ হাত কৰি দিয়ক জোৰদাৰ আপনার হৈ পৰিছে আমি ওপরে তো ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ বড় জিন্দাবাদ বড় জিন্দাবাদ ইউপি বড় জিন্দাবাদ অন্ধ্র জিন্দাবাদ অরুণ বসুমতারী জিন্দাবাদ বীরেন বসুমতারী জিন্দাবাদ উকিল মোতাহারি জিন্দাবাদ হুসেন হামজা জিন্দাবাদ রেলওয়ে জিন্দাবাদ হেলেন্দ্রনাথ ব্রহ্ম জিন্দাবাদ মুর্শিদাবাদ আলম জিন্দাবাদ সংগ্রাম ব্রহ্ম জিন্দাবাদ মফিদুল ইসলাম জিন্দাবাদ অশোক ছেত্রী জিন্দাবাদ সিদ্ধেশ্বর উপাধ্যায় জিন্দাবাদ ইউপিপিএল জিন্দাবাদ প্রমোদ বড় জিন্দাবাদ বীরেন বসুমতারী জিন্দাবাদ বীরেন বসুমতারী জিন্দাবাদ উকিল মোতাহারি জিন্দাবাদ হুসেন হামজা জিন্দাবাদ রাজনাথের জিন্দাবাদ রাজনাথের জিন্দাবাদ রাজনাথের জিন্দাবাদ রাজনাথের জিন্দাবাদ উঠুন যাবো আমাদের রাজনাথের জিন্দাবাদ প্রভাব জিন্দাবাদ প্রভাব জিন্দাবাদ 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 বন্দে জিন্দাবাদ বন্দে জিন্দাবাদ বন্দে বসুমতারী জিন্দাবাদ বন্দে বসুমতারী জিন্দাবাদ বীরেন বসুমতারী জিন্দাবাদ বীরেন বসুমতারী জিন্দাবাদ এখানে জিন্দাবাদের লোকে একটু ফুল লাগানো আমার শিক্ষক মানে আমি সাইকেল শিক্ষক আপনাদের লাইনে কি হোক সকলে লাইনে কি হোক সকলে লাইনে কি হোক আমার নেতাবিলাকে সন্মুখত থাকিবে আমার সেন্ট্রাল কমিটির লিডারবিলাক সন্মুখত থাকিবে আমার ইউথ কমিটি ইউথ সেলের যিমান ডিস্ট্রিক্টের ইউথ আমার ইউথ কমিটি আপনাদের লাইন করে দিয়ক সকলোকে ওই যে লাইন আইব চাও itu geban kosong ada boleh live show on Salamania mobile live boleh barangnya দুইটা লাইন আমি শুনিলে লাইন যা দুটা দুটারে লাইন হবে দুটা লাইনটা করব না লাগে দুইটা লাইন হবে माखासे इयुथफ्रा माखासे जोंनि इयुथनि लिडारफ्रा हाइरडआव माखासे थाहैनांगोन हाइरडआव थांनानै ट्राफिकखौ जाफुंनाय खालामना फैनायजों लोगोसे बेखौ खावलायनाय थाबाय
ইউথ খেলে আমাৰ ভলান্টিয়াৰসকলক অনুৰোধ কৰিছোঁ আপোনালোকে সকলোৱে যাতে অলপ লাইন কৰি দিয়াত ব্যস্ত হৈ যাওক যিমান মানুহে জানকাৰী এনজয় কৰি থাকিম মানে ৰেলৱে লাইন খাবলৈ গৈছিলে সেইবাবে আগত যাব নালাগে ভালকৈ দেখি আমি লাইনৰ কাম হ'লে আমাৰ ইউথ কমিটিৰ মানুহবিলাকে সহায় কৰোঁ এতিয়া মই আমাৰ UPPL দলৰ মাননীয় সভাপতি তথা আমাৰ বিপিআৰৰ CM ছাৰ প্ৰমোদ বড়ো ছাৰক আজিৰ যে সমন্বয়ৰ পদযাত্ৰা এইটো উদ্বোধন কৰিবলৈ মই অনুৰোধ কৰিছোঁ আমাৰ গোসাইগাঁও জিলাৰ আমাৰ দলৰ সভাপতি অনিন্দ বসুমতাৰী ডাঙৰীয়া আমাৰ বিধায়ক আমার বিধায়ক ধরম বসুমতাৰী ডাঙৰীয়া আমার সাধারণ সম্পাদক রাজধানী ডাঙৰীয়া প্রাক্তন বিধায়ক আমার দলের একজন জ্যেষ্ঠ হেমেন্দ্রনাথ ব্রহ্ম ডাঙৰীয়া আমার দলের সাধারণ সম্পাদক তথা এডিসিএলের মাদক পক্ষী ডাঙৰীয়া আমার UPPL দলের একজন শক্তি লগতে কোকৰাঝাৰৰ MLA নৰেন কছাৰী ডাঙৰীয়া আমাৰ যুৱসভাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক নাৰায়ণ ব্ৰহ্ম ডাঙৰীয়া আজিৰ এই কাৰ্যসূচীত আমাৰ কেন্দ্ৰীয় জিলা আৰু ব্লক কমিটিবোৰৰ আমাৰ বিষয়ববীয়াসকল আমাৰ প্ৰাক্তন DM বৰ্তমান জেডৰ চেয়াৰমেন আৰু MCLA নাজিমাৰী ডাঙৰীয়া মই সকলোলৈ ধন্যবাদ জনাইছোঁ যে UPPL দলৰ পৰা গোসাইগাঁও জিলা কমিটিয়ে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি এটা সমন্বয় এইটো চিৰ যুগমীয়া কৰাৰ কাৰণে
এটা সমন্বয়ৰ যাত্ৰা আজি গোসাইগাঁও টাউনত ওলাইছে। এই সভাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই এই ৰেলীত মই আনন্দিত হৈছোঁ। বড়োলেণ্ড অঞ্চলত বহুত দশক ধৰি বিভিন্ন অনিশ্চয়তা, হিংসা, আমাৰ মাজত জাতি জনগোষ্ঠীৰ মাজত এটা বিশ্বাস হেৰাই যোৱা এটা পৰিৱেশ আহিছিলে, এটা ভয়ভীতৰ এটা পৰিৱেশ আছিলে। সেই গোটেই পৰিৱেশটো সলনি হৈ পৰিৱৰ্তন হৈ আজি প্ৰায় 4 বছৰ 5 বছৰ বড়োলেণ্ডত স্থায়ী শান্তি আহিছে। এই শান্তিটো যুগমীয়া কৰিব লাগিব আৰু এই শান্তিৰ যি অংশীদাৰী আজি বড়োসকলৰ লগতে বঙালীসকল, মাইনৰিটিসকল, ৰাজবংশীসকল, আদিবাসীসকল, ৰাভাসকল, হাজংসকল, গাৰোসকল, এই অঞ্চলত বসবাস কৰা আমাৰ ক্ষত্ৰিয়সকল, সকলো জনগোষ্ঠী একত্ৰিত হৈ অনাগত দিনত শান্তিৰ এটা যুটীয়া আমি সদায় আগৰ ফালে আমি লৈ যাব লাগিব। তেতিয়াহে আমাৰ সকলোৰে আশা আকাংক্ষা পূৰণ হ'ব। আমি ভাৰতীয় নাগৰিক হিচাপে সাংবিধানিক অধিকাৰ, সমমৰ্যাদা, সম অধিকাৰ সকলো জাতি জনগোষ্ঠীয়ে নিজৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থাকিব বিচাৰে আৰু ইয়াৰ কাৰণে সকলো সংগ্ৰাম কৰি আহিছে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সকলো নেতৃত্বত আমাৰ বিটিআৰ অঞ্চলৰ আমাৰ দলৰ, আমাৰ চৰকাৰৰ, আমাৰ দলৰ নেতাকৰ্মীসকলৰ এটা বলিষ্ঠ পদক্ষেপ আৰু অসম তথা বড়োলেণ্ডৰ বিভিন্ন জাতীয় সংগঠন, ধৰ্মীয় সংগঠন, সামাজিক সংগঠন সকলো এটা ইতিবাচক চিন্তাৰ কাৰণে বড়োলেণ্ড আহিছে। আমি বিচাৰিছোঁ আহি থকা প্ৰজন্ম ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে, আহি থকা প্ৰজন্ম নিজকে সংস্থাপন কৰিব পাৰে, আহি থকা প্ৰজন্ম অৰ্থনৈতিক দিশত আগবাঢ়ি যাব পাৰে আৰু আহি থকা সময়ত আমাৰ সকলোৰে ভাষা, সংস্কৃতি, ৰীতি নীতিবিলাক আমি জীয়াই ৰাখিব পাৰে। এইকাৰণে বড়োলেণ্ডত আজি 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেণ্ট তৈয়াৰ কৰিছোঁ। 26টা জনগোষ্ঠীৰ লোকনৃত্য, লোকগীতবিলাক আজি প্ৰিজাৰ্ভ কৰাৰ কাৰণে আমি কিছুমান কাম হাতত লৈছোঁ। সকলো জনগোষ্ঠীৰ ইতিহাস ৰচনা কৰাৰ কাৰণে কিছুমান পদক্ষেপ লোৱা হৈছে আৰু তেনেকুৱা বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাক নিৰ্মাণ কৰা, বিভিন্ন সাংস্কৃতিক যিবিলাক দিন আছে সেইবিলাক চৰকাৰী কেন্দ্ৰত অনা আৰু এই সাংস্কৃতিক বিষয়বিলাক ইজনে সিজনে নৱদেশে জীয়াই ৰখাৰ কাৰণে বিভিন্ন পদক্ষেপ লোৱা। আজিৰ সময়ত আমাৰ UPPL নেতৃত্বত যি চৰকাৰ আছে এই কামবিলাক আমি কৰি আছোঁ। আমি ধন্যবাদ জনাওঁ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক এই 5 বছৰত আমাক সকলো সহায় কৰিছে। কিন্তু অনাগত দিনত এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিব লাগিব। অনাগত দিনত আমি চাৰিওফালে সকলো জাতি জনগোষ্ঠীৰ যিমান নাগৰিক আছে 35 লাখ মানুহে শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয়, মৰম, স্নেহ আৰু বিশ্বাসেৰে আগুৱাই যাব পাৰে তেনেকুৱা এটা পৰিৱেশ গঢ়িব লাগিব। মই আজি আমাৰ UPPL দলত ইমানখিনি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰাক্তন ছাত্ৰ নেতা, প্ৰাক্তন বিভিন্ন দায়িত্ব থকা যিসকল নেতাসকলে আমাৰ দলত যোগদান কৰিছে আৰু সামাজিক দায়িত্ব লৈ অহা ব্যক্তিসকল আজি আহিছে, মই সকলোকে অনুৰোধ কৰিছোঁ যেনেকৈ আপুনি কোনোবা জাতীয় সংগঠনত, সামাজিক সংগঠনত থাকোঁতে নিজৰ জনগোষ্ঠীক মৰম কৰিছিল, নিজৰ জনগোষ্ঠীৰ কাৰণে ত্যাগ স্বীকাৰ কৰিছিল, কষ্ট কৰিছিল, আজি ৰাজনীতিত আহি পুনৰ এই প্লেটফৰ্মটো ব্যৱহাৰ কৰি নিজৰ জাতি নিৰ্মাণৰ কাৰণে যাতে সকলো কাম কৰিব পাৰে এই কথাখিনি লক্ষ্য ৰাখি সকলো আগুৱাই যাব মই আশা ৰাখিছোঁ। গতিকে গোসাইগাঁৱত বিশাল এটা ৰেলী আয়োজন কৰিছে, ইয়াৰ কাৰণে মই গোসাইগাঁও জিলা কমিটি, আমাৰ 5টা ব্লক কমিটি সকলো নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ আৰু এই ৰেলীটো মুকলি কৰা বুলি মই ঘোষণা কৰিছোঁ। আমার মোবাইল লাইনকে পাবেন গাড়ি তো গাড়ি আপনাদের
মিডিলৰ চলো ড্ৰাইভাৰটো চালক সুবিধা এইটো ভিডিঅ' কি নহ'ব বেছি ডিষ্টেঞ্চ হ'লে ভিডিঅ'টো ডিছকানেক্ট হ'ব এইফালে মিডিলত যাইছে ভিডিঅ'টো বেছি ডিষ্টেঞ্চ হৈছিলে ডিছকানেক্ট হ'ব লাষ্টত এইটো আছে আৰু একটা গাড়ি চালাব আকৌ আমাক কবি ভিডিঅ'টো ডিছকানেক্ট হ'ব
chạy. Chạy. आंना जाबायना जायाखै खाथियाव फैयोमोन नोंसो भिडिअ करूँ आम पाब्लिक chạy थांगासिनो हाइवे मोनखाबाय गारिखौ स्पिड सालायनोसै chạy आइखौ मोनदोंना मोनाखै भिडिअ लगे आरो इउटिউब लगे cái sạp xin thua chúc quý vị và hôm nay sang đến đâu một nó lái lên đâu ôi lái sang đến đâu một tôi biết
নামাবার লাগলো বড় बेरादबो गाज्रि जाबायनो आं सफैबायसो गारिया थाबोबाय बे गारिया बै जेनेरेटरखौ लाबोसिगोनदां साउन्ड स्पिकाराव लाबोसिगोन बे बिसानि जोब्बाय सोरनि जोबखो बिसानि सोरनि बैनि फैगायला र' জিন্দাবাদ
জিন্দাবাদ
Chile! Fly Chile! Fly UPBL! Long live! Long live! Long live! Long live! Zindabad! 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 Baru
UPPL Jindabad. Pramod Boro long live. Pramod Boro Jindabad. Pramod Boro Jindabad. UPPL long live. UC Pramod long live. Sanjay Nagari long live. Ranjit Kushkari long live. Kabidu Kushkari long live. Goran Iskari long live. Jiran Kushkari long live. UPPL long live. UPPL long live. Pramod Boro Jindabad. Pramod Boro Jindabad. Pramod Boro long live. Pramod Boro long live. Pramod Boro Jindabad. Pramod Boro Jindabad. Let us have a board job. Let us have a board job. Let us have a board job. Pramod Boro long live. Pramod Boro Jindabad. Pramod Boro Jindabad. UPPL Jindabad. UPPL long live. UPPL long live. Pramod Boro long live. Pramod Boro long live. Jai UPPL Day. Jai UPPL Day. Jai UPPL Day. UPPL long live. UPPL Jindabad. UPPL Jindabad. Pramod Boro long live. Pramod Boro Jindabad. Pramod Boro Jindabad. Let us have a board job. Let us have a board job. UPPL Jindabad. UPPL Jindabad. Pramod Boro long live. Pramod Boro Jindabad. Pramod Boro Jindabad. UPPL long live. UPPL long live. আমাৰ সকলো ইউপিপিএলৰ নেতৃবৃন্দ কৰ্মকৰ্তাসকল সকলোকে মই আন্তৰিক ধন্যবাদ দিছোঁ। আজিৰ এই আমাৰ ইউপিপিএলৰ দ্বাৰা আয়োজিত সমন্বয় শোভাযাত্ৰা যে উলিয়াইছিলোঁ আমি গোসাইগাঁও নগৰৰ মাজমজিয়াদি এইটো সাফল্যমণ্ডিত কৰাৰ কাৰণে আপোনালোকক সকলোকে অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। আমাৰ লগত আজি আমাক শিক্ষা অধ্যাপনা যোগাবলৈ উপস্থিত থকা আমাৰ ইউপিপিএল দলৰ মাননীয় সভাপতি তথা আমাৰ বিটিআৰৰ CM প্ৰমোদ বড়ো ছাৰলৈ অশেষ ধন্যবাদ থাকিল। আমাৰ স্থানীয় বিধায়ক বীৰেন বসুমতাৰী ডাঙৰীয়া, আমাৰ স্থানীয় EM আৰু সকলো আমাৰ ইউপিপিএল দলৰ কৰ্মকৰ্তাসকল শোভাযাত্ৰা আছিলে। এই শোভাযাত্ৰাটো আপোনালোকে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলাৰ কাৰণে আপোনালোকক আমাৰ ইউপিপিএল দলৰ পৰা অশেষ ধন্যবাদ जासिगोन। बयनिख्रुइबो दिनैनि बे जोंनि हानजा खुरनाय हाबाफारि खौसेथिनि हानजा खुरनाय हाबाफारिखौ जाफुंसार होनायनि थाखाय गोसो गोरबोनिफ्राय गोजोननाय आरो साबायखर जासिहरनाय जाबाय। जोंनि